Welcome back to my another video. আজিলৈ আহিছো মই এটা বিশেষ ভিডিও যত আপুনি পাব আপুনি আপোনাৰ বাইকত মোবিল কি কাৰণে ইউজ কৰে আৰু আপোনাৰ বাইকখন ঠাণ্ডা কৰি ৰাখিবলৈ আপুনি কি ধৰণৰ কুলিং সিস্টেম ব্যৱহাৰ কৰিব লাগিব যাৰ ফলত আপোনাৰ বাইকখন ঠাণ্ডা হৈ থাকিব এই সকলোখিনি কথা আপুনি পাব মোৰ ভিডিওত গতিকে স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই থাকিব জানো যে এখন বাইকত মোবিল ঢলা হয় মোবিল ঢলাৰ কাৰণ এটোৱে হৈছে ইঞ্জিনৰ যেটো পাৰ্ট আছে ইঞ্জিনৰ ভিতৰৰ পাৰ্ট বিলাক যাতে স্মুথ হৈ থাকে বাইকখন যাতে ভালদৰে চলিব পাৰে তাৰ বাবে মোবিলটো ঢলা হয় এতিয়া যদি ইঞ্জিনটো গৰম হৈ যায় তেতিয়া কি হ'ব ইঞ্জিনটো গৰম হলে ইঞ্জিনৰ ভিতৰত যেটো মোবিল সোমাই আছে সেই মোবিলখিনিও গৰম হ'ব কিন্তু আমাক মোবিলখিনি ঠাণ্ডা হৈ থাকিব লাগে তেতিয়াহে বাইকখন ভালদৰে চলিব এতিয়া আহিছো মেইন পাৰ্টলে যিকোনো বাইক এখন ঠাণ্ডা কৰি ৰাখিবলৈ আমাৰ ওচৰত তিনিটা সিস্টেম আছে তাৰে এটা সিস্টেম হৈছে এয়াৰ কুলিং দুই নম্বৰটো হৈছে লিকুইড কুলিং আৰু তিন নম্বৰটো হৈছে অইল কুলিং এতিয়া এয়াৰ কুলিংৰ কথা কৈ দিও এয়াৰ কুলিং সাধাৰণতে কম সিসিৰ বাইকত ব্যৱহাৰ কৰা হয় যেনেকে 100 সিসি 150 200 নহলে বা 350 যিবোৰ ৰয়েল এনফিল্ড আছে তেনেকুৱা ধৰণৰ বাইকত এয়াৰ কুলিং সিস্টেমটো ব্যৱহাৰ কৰা হয় এতিয়া এয়াৰ কুলিং সিস্টেমৰ যিবিলাক বাইক আছে তাত যিবোৰ ইঞ্জিন আছে সেই ইঞ্জিনটোৰ যেতিয়া বতাহ লাগে আমি যেতিয়া এখন বাইক চলাও বাইকখন চলাই থাকোতে ইঞ্জিনটোত বতাহ লাগে আৰু সেই বতাহৰ সহায়ত সেই ইঞ্জিনটোৰ ভিতৰত ঠাণ্ডা হয় আৰু তেনেকে এই এয়াৰ কুলিং সিস্টেমটো চলে গতিকে এয়াৰ কুলিং সিস্টেমত ইমান বিশেষ একো নাই ইয়াৰ যেটো কষ্ট আছে হেতু খুব কম হয় এতিয়া আহিছো অইল কুলিং সিস্টেমলে ইয়াত কোম্পানীৰ ফালৰ পৰা সেই বাইকখনত এটা ৰেডিয়েটৰ দিয়ে যেটো ইঞ্জিনৰ পৰা ৰেডিয়েটৰলৈকে দুডাল পাইপ থাকে ইঞ্জিনৰ পৰা তেলখিনি ৰেডিয়েটৰলৈ যায় সেই পাইপেৰে তাৰ পিছত সেই ৰেডিয়েটৰ তেলখিনি পোৱাৰ পিছত যেটো বতাহ আহিব বাইকখন চলাই থাকোতে বতাহ এটা আহিব সেই বতাহৰ ফলত ৰেডিয়েটৰত থকা পাইপখিনি ঠাণ্ডা হ'ব আৰু সেই তেলখিনি আকৌ ইঞ্জিনলৈ ঘূৰি যাব আনডাল পাইপেৰে আৰু তেনেকে হেতু প্ৰসেস চলি থাকে আৰু তেনেকে আমাৰ ইঞ্জিনটো ঠাণ্ডা হৈ থাকে এয়াৰ কুলিং আৰু অইল কুলিংৰ কথা জনাৰ পিছত এতিয়া আহিছো লিকুইড কুলিংৰ কথালে এটো সিস্টেম সাধাৰণতে হেভি বাইক বিলাকত দিয়া হয় 300 সিসিৰ পৰা 500 সিসি লৈকে যিবিলাক বাইক আছে হেবোৰ বাইকত এটো কুলিং সিস্টেম থাকে কাৰণ হেবোৰ বাইক বেছিকে হিট হোৱাৰ চান্স থাকে হেতু বাবে এটো অকমান হেভি কুলিং সিস্টেম হয় যেটো এবিলাক বাইকত লগোৱা হয় ইয়াত কি হয় সাধাৰণতে যেটো বাইকত ৰেডিয়েটৰ থাকে হে ৰেডিয়েটৰৰ ভিতৰত কুলেন্ট থাকে দা কুলেন্টটো ইঞ্জিনলে যায় তাত ট্ৰেভেল কৰে আৰু তাৰ পিছত পুনৰ ঘূৰি আহে আৰু তাত ৰেডিয়েটৰত ঠাণ্ডা হয় পুনৰ আকৌ ইঞ্জিনলে যাব তেনেকে প্ৰসেসটো চলি থাকে এই তিনিটা হল কুলিং সিস্টেম যেটো আপোনাৰ বাইকত আপুনি ব্যৱহাৰ কৰি আছে আপুনি আপোনাৰ বাইকত কোনটো কুলিং সিস্টেম ব্যৱহাৰ কৰে হেতু কথা কমেন্টত আহি জনাব আৰু মই যেটো মোবাইলত এতিয়া ভিডিও শুট কৰি আছো হেতু হৈছে পোকো ইয়াটো কুলিং লিকুইড কুলিং সিস্টেম ব্যৱহাৰ হৈ আছে যেটো গেমিংৰ কাৰণে বহুত বেছি ভাল কাৰণ পটককে হিট হোৱাৰ ফলত আমাক হেতু হেভি এটা কুলিং সিস্টেম দৰকাৰ হয় যাৰ ফলত মোবাইলটো এবোৰ কুলিং সিস্টেম থাকে গতিকে আপোনালোকে আজি যদি অকমান হলে কিবা এটা ইনফৰমেশন পালে মোৰ ভিডিওৰ পৰা তেনেহলে ভিডিওটো লাইক কৰি দিব শেয়াৰ কৰি দিব পাৰিলে আৰু যদি নতুন হয় তেনেহলে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ৰাখিছো কাইলৈ আকৌ লগ পাম ধন্যবাদ